গুড মৰ্ণিং সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ পুৱাই পেট পূজা কৰি স্বাগতম জনাবলৈ ওলাইছোঁ আপোনালোকক। তেত্তেৰি আজি ক'বই পাহৰিলোঁ, মাইনাহঁতৰ স্কুলত যে বিহু আছে তালৈকে আহিলোঁ। আৰু বলকচোন কি কৰিছে। বিহু কৰ্মশালা পাতি তাইক পিন্ধাই দিছোঁ মুগাৰ কাপোৰ পূৰা পিন্ধাই দিয়াত গৰমতে ঘামি জামি একেবাৰে ছোৱালী অৱস্থা বেয়া হৈয়ে আছে। আৰু বাকী ইমান টিকলি নাচনীকেইজনীক চাওকচোন বাৰু, ইমান মৰম লাগিছে। তাকেনো ভিডিঅ' নকৰাকৈ কেনেকৈ থাকোঁ, গতিকে অকণমান ভিডিঅ' কৰি সকলোকে উঠাই ল'লোঁ। আৰু লগতে এনেকৈ আমাৰ বিহু কৰ্মশালাৰ সিহঁতৰ স্কুলৰ শংকৰদেৱ শিশু নিকেতনৰ মানে অকণমান স্মৃতি হিচাপে ৰক বুলি মই ভিডিঅ' কৰি থলোঁ আৰু আপোনালোকলৈ বুলিও ৰাখিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো আৰু কণ টিকলি মাইনাকেইজনীৰ বিহু নাচ চাই ভাল পাব। আৰু লগতে প্ৰধান আচাৰ্যই বিহুৱাক মানে যিজন মেইন বিহুৱা আছিলে, মানে ঢোল বজাইছে বা গান গাইছে, তেওঁক আদৰণি জনালে আৰু গামোচা এখনেৰে। আৰু লগতে আমাৰ মাইনাহঁতৰ স্কুলত ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। আচলতে টিকলি নাচনীবিলাকে আহিছে, বহুত ডাঙৰবিলাক অহা নাই, দুই এজন আহিছে তাৰ মাজতে। আৰু তাৰ মাজতে নিবেদিতা আচাৰ্য আৰু আলপনা আচাৰ্যক যে ইমানেই বেছি মৰম লাগিছে, লগতে জুপিতৰা আচাৰ্যকো ভাল লাগিছে। সকলোকে ধুনীয়াকৈ বিহুৰ সাজপাৰ পৰিধান কৰিয়ে আহিছে, মানে মেখেলা চাদৰত অকণমান পিছফালৰ পৰা। আৰু প্ৰধান আচাৰ্যই অকণমান কৈ আছে, মানে বিহুৰ বিষয়ে বুজাই আছে কেনেকুৱা কি। গতিকে আমি পলম নকৰি মই বেছিকৈ কথা কৈ নাথাকোঁ আৰু এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু আপোনালোকে চাই ভাল পাব। যদি ভাল পায় প্লিজ এটাকৈ হ'লেও লাইক কৰি যাব দেই। আৰু এতিয়া ইহঁতে যাব গছৰ তলত বিহু মাৰিব। এই টিকলিজনী যে ভাগৰেই লাগি গ'ল ৰৈ নামি আহিলেই মঞ্চৰ পৰা। আকৌ আমাৰ বাৰ্বিৰ কেনেকুৱা নাচে অকণমান দেখুৱাম। বহুতৰে মাজতো ধৰিবলৈ অসুবিধা হ'ব পাৰে, তথাপিও আৰু চাব আৰু। নিকেতনৰ আচাৰ্য আলপনা চাৰিয়া বাইদেউ। ফোন বনালোঁ আৰু আমাৰ নিকেতনৰ আচাৰ্যসকলেও সন্মতি জনালে। এনেকৈ আমি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। আমি বিহুৰ ওপৰত ৰচনা লিখোঁ যে বিহু 3 প্ৰকাৰৰ আৰু গোটেইকেইটাৰ বৰ্ণনা দিওঁ, কিন্তু আমি নাজানো যে ৰঙালী বিহু 7 দিন কিয় পালন কৰা হয়।
কোৱা হয়। আৰু কেনেকুৱা লাগিলে আমাৰ বিহুৰ কৰ্মশালাৰ ভিডিঅ'টো আপোনালোকৰ? ইপিনে ল'ৰাকেইটাক উঠাব পাহৰিয়ে গৈছিলোঁ, পিছত আকৌ মনত পৰিলে উঠাই দিলোঁ আৰু, নহ'লে সিহঁতেও বেয়া পাব নহয়। আৰু লগতে ইমানবোৰ টিকলি টিকলি নাচনী, আশা কৰোঁ বিহু নাচ চাই বা আখৰা চাই আপোনালোকে ভালেই পালে। গতিকে আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ দিয়ক, নহ'লে আকৌ আপোনালোক বৰ হৈ যাব যে। আৰু ভিডিঅ'টো ইমানখিনিতে ৰাখিলোঁ। গতিকে আগন্তুক ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ, আৰু লগতে আকৌ বিহুৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বাই বাই, লাভ ইউ অল।